হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। বহুত দিন হ'ল ৰেচিপি ভিডিঅ' দিয়া নাই। আজি গাহৰি মাংস অলপ লৈ আহিছোঁ, আপোনালোককো দেখুৱাওঁ কেনেকৈ বনাওঁ। সকলোৱেতো জানেই বনাবলৈ, তথাপিও লাই শাকৰ দিন। এইবছৰ লাই শাকৰ লগত বনোৱা নাই, খোৱা নাই গাহৰি মাংস। ভাবিছোঁ আজি বনাওঁ, লগতে আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ বনাওঁ। আৰু এয়া আদা, নহৰু, জলকীয়া, পিঁয়াজ ৰেডি কৰি ল'লোঁ এইফালে। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদিহে নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এয়া বনাবলৈ আৰম্ভ কৰিছোঁ। কেৰাহী গৰম কৰি তেল দি পিঁয়াজ দি লৈছোঁ আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু এতিয়া এয়া পিঁয়াজ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত মাংসখিনি দি দিছোঁ। বেছিভাগ মই গাহৰি মাংস বনালে মানে কি হয়, আগতীয়াকৈ বইল কৰি লওঁ, নহ'লে গৰম পানীত তিয়াই থওঁ। আজি মই গৰম পানীটো তিওৱা নাই, বইলো কৰি লোৱা নাই, একেবাৰে ডাইৰেক্ট তেলতে ভাজি দিছোঁ। আৰু যি যি মছলা আছে এতিয়া দি দিম, আৰু লগতে জিৰা, ধনিয়া, হালধি, নিমখ লগতে দিয়ে দিছোঁ। আৰু বেছিকৈ মছলা খোৱা নহয় আমাৰ ঘৰত, সেইকাৰণে বেছিকৈ নিদিওঁ, কিন্তু নিজেহে খাব লাগিব। যিমানে মছলা এগালমান দি লাল কৰি একদম ৰং চং দি একদম ধুনীয়া কালাৰ কৰি যদি বনালে কি হ'ব, খাবলৈ কিন্তু ইমান মই ভাল নাপাওঁ। সেইকাৰণে খুব সাধাৰণভাৱে বনাওঁ আৰু লগতে আপোনালোককো দেখুৱাই দিওঁ কেনেকৈ বনাওঁ। মাংসৰ পৰা ওলোৱা পানীখিনি, বিলাহীৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাবলৈ দিলোঁ। আৰু এতিয়া এই মাংসৰ পৰা তেল ওলাবলৈ ধৰিছে, আৰু লগতে আলুখিনিও সিজিলেগৈ। আৰু এনেকৈ ভাজি ভাজি লৰাই লৰাই মই একেবাৰে মাংসৰ পৰা ওলোৱা পানীখিনি একেবাৰে শুকাবলৈ দিলোঁ। আৰু এতিয়া লাই শাকখিনি দি দিম। আৰু বন্ধুসকল, এয়া মই লাই শাক কাটি লোৱা নাই, একদম এনেকৈ হাতেৰে মোহাৰি দিছোঁ। যিহেতু লাই শাকৰ ছিজন এতিয়া একদম কুমলীয়া কুমলীয়া হৈ আছে, বুঢ়াও নহয়, একদম হাতে এনেকৈ মোহাৰি দিলে হৈ যায় আৰু সোনকালে সিজেও। আৰু যিহেতু কুমলীয়া লাই, ইমান চিন্তা কৰিবলগীয়া নাই, এনেকৈ বনাই দিওঁ আৰু ভালো লাগে এনেকৈ খাই। বন্ধু বান্ধৱীসকল, যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লিখি পঠিয়াব। তেতিয়াহে মই গম পাম, মোৰ ভিডিঅ' চাই আপোনালোকে, তেতিয়া মোৰ মনটো ভাল লাগিব। আপোনালোকে ভিডিঅ' চাইছে বুলি তেতিয়া গম পাম আপুনি মোৰ ভিডিঅ' চাই। আৰু আশা কৰিলোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি ছাবস্ক্ৰাইব কৰি থোৱা নাই, কৰি ল'ব। আৰু চাই থাককচোন বাৰু, কথা পাতোঁতে পাতোঁতে মোৰ এয়া বনাই হৈয়ে গ'ল গাহৰি মাংস আৰু লাই শাকৰ ৰেচিপি। যিসকল মোৰ বন্ধু বান্ধৱীসকল আছে, মোৰ ভিডিঅ' চাই ভাল পায়, ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে, মোৰ কমেণ্টখিনিতে সন্তুষ্ট। ভিউজ আহক নাহক, মই কমেণ্টটো চাই মই বহুত ভাল পাওঁ, ইমান ধুনীয়াকৈ দিয়ে। আৰু এনেকৈ মৰম দি যাব আৰু ভিডিঅ'বোৰ চাই থাকিব আৰু সাহস দি যাব। লাই শাক আৰু গাহৰি মাংস বনোৱা হৈ গ'ল আজিৰ ৰেচিপিটো। এনেকৈ বনালোঁ খুব সাধাৰণভাৱে। দেখিবলৈ বেয়া হয়, কিন্তু খাবলৈ খুব ধুনীয়া হয় এনেকৈ বনাই খালে। আৰু যিসকলে খাইছেতো জানেই বাৰু, সদায় ধুনীয়া ধুনীয়াকৈ বনাই দেখুৱাই থাকে, কিন্তু আমি মছলা বেছিকৈ নাখাওঁ, সেইকাৰণে খুব সাধাৰণকৈ বনাই খাওঁ। আৰু আজিলৈ ইমানতে থৈছোঁ। লগ পাম নতুন এটি ভিডিঅ'ত।